নিবিচাৰি জাগৰ মই এটি যাযাবৰ মই এটি যাযাবৰ আমি ভাবিছো আমাৰ অনুষ্ঠান সামৰণি পৰিবলৈ গৈছে নেকি আৰু কোনোবাই গীত পৰিবেশন কৰিব নেকি তৰুণ দা আৰু ৰজক দা দুইজনে দুৰ্দান্ত গায়ক আৰু যি দুগৰাকীৰ কণ্ঠই হয়তো আমাৰ অনুষ্ঠানটো আৰু ধুনীয়া কৰি তুলিছে মই মাইক্ৰোফোন তৰুণ দালৈ আগবঢ়াই দিছো আৰু এইখিনিতে কওঁ ভূপেন হাজৰিকা যাযাবৰ শিল্পী আৰু মই এটি যাযাবৰ গীতটোতে তেওঁ যে বিশালতা যে ব্যাপকতা হেয়া দেখিবলৈ পোৱা যায় কিমান বিস্তৃত হৈছে তেওঁ জীৱন সেই কথা প্ৰত্যক্ষ কৰা যায় তৰুণ দালৈ মাইক্ৰোফোন আগবঢ়াই দিছো